সকলো ব্যক্তি যদি নিজৰ লাইফত আগবাঢ়িবলৈ বিচাৰে তেতিয়াহ'লে তেওঁ ষ্ট্ৰাগল কৰিবই লাগিব। কাৰণ আমাৰ নিচিনা মানুহ ষ্ট্ৰাগল নকৰাকৈ কোনো কাম কৰিব সম্ভৱ নহয়। যিহেতুকে আমি জন্ম পাওঁতে কোনো সোণৰ চামুচ মুখত লৈ অহা নাই। আমি সেইবিলাক কথা বাদ দি নিজৰ কৰ্মত লগাটো বহুত প্ৰয়োজন। কাৰণ আমাৰ নিচিনা মানুহ যদি নিজৰ লক্ষ্যত উপনীত হ'বলগীয়া হয় তেতিয়াহ'লে সেইজন মানুহ কাম কৰাটো প্ৰয়োজন। কাৰণ ষ্ট্ৰাগল নকৰাকৈ কোনো ব্যক্তিয়ে পৃথিৱীখনত যিমান ব্যক্তি আছে আমাৰ নিচিনা কোনো ব্যক্তিয়ে নিজৰ লক্ষ্যত উপনীত হ'ব নোৱাৰে। আৰু মানুহ যে দেখিছে সফল মানুহবিলাকৰ মুখত যে আপুনি হাঁহিটো দেখিছে, যেনেকুৱাকৈ ৰাতিপুৱা সূৰ্য উঠে আৰু গধূলি মাৰ যায়, তেনেকুৱাকৈ তেখেতে এটা টাইমত এনেকুৱা কষ্ট কৰিছে তাৰ ফল তেখেতে পাইছে। যি তেখেতে আজি বা তেখেতৰ মুখত আজি তুমি হাঁহিটো দেখিছা তাৰ ফল হ'ল সেইটো। যেনেকুৱাকৈ আন্ধাৰটো আছে তাৰ পাছত কিন্তু উজ্জ্বল আহিবই। যিমানেই আন্ধাৰ নহওক কিয়, দিন আছে যদি ৰাতিও হ'ব বা ৰাতি হৈছে যদি দিন হ'বই, এইটো কথা সকলোৰে। কিন্তু আমাৰ মানুহৰ জীৱনত দিন হ'বলৈ হ'লে তেওঁ ষ্ট্ৰাগল কৰিবই লাগিব। আমাৰ নিচিনা মানুহ ষ্ট্ৰাগল নকৰাকৈ এই পৃথিৱীত কাকো কোনো স্থান নিদিয়ে, এইটো সঁচা কথা। কাৰণ যোগ্য ভোগ্য বসুন্ধৰা, যোগ্য নাথাকিলে কোনো কাম কৰিব পৰা নাযায় এই পৃথিৱীখনত। এইখন হ'ল প্ৰতিযোগিতাৰ দুনিয়া। এই প্ৰতিযোগিতাৰ পৃথিৱীখনত কিবা স্থান পাবলৈ হ'লে তুমি যোগ্যতা অৰ্জন কৰিবই লাগিব। কাৰণ আমাৰ নিচিনা মানুহ যিহেতুকে আমি উচ্চ বংশধৰ নহয়, আমি কাৰো উচ্চ বংশধৰ নহয় আৰু আমি জন্ম পাওঁতে সোণৰ চামুচ লৈ জন্মও পোৱা নাই। এইটো মানিবই লাগিব, একচেপ্ট কৰিবই লাগিব। আৰু তাৰ পাছত এটা কথা মনত ৰাখিবা সকলোৱে, আমি দিনটো যেতিয়া কাম কৰোঁ আৰু কামৰ পাছত যেতিয়া ৰাতি ভাত এসাঁজ ভালকৈ খাওঁ তোমাৰ কিমান শান্তি লাগে। বা তুমি কাম যে কৰা মাহত যে চেলাৰীটো পোৱা, এটকাই হওক বা দুটকাই হওক, কিমান শান্তি লাগে এইটো কথা তুমি মনত ৰাখিবা। কাম নকৰা মানুহৰ জীৱনত শান্তিও নাই আৰু সেইজন মানুহৰ ভৱিষ্যতো নাই, এইটো কিন্তু তুমি জানিবা। আৰু ষ্ট্ৰাগল কৰিব লাগিব, মনোবলেৰে কাম কৰিব লাগিব। আৰু কাম কৰোঁতে যি কাম নহওক আপোনাক প্লেনিং বহুত দৰকাৰ হয়। প্লেনিং নাথাকিলে কোনো কাম সফল হ'ব নোৱাৰে। সেয়ে কৈছোঁ, পৃথিৱীখনত চলিবলৈ হ'লে ষ্ট্ৰাগল বহুত দৰকাৰ। আৰু পৃথিৱীখনত যিমান মানুহ আছে সকলো ষ্ট্ৰাগল কৰিয়ে তেওঁ নিজৰ উচ্চ শিখৰ স্থান দখল কৰিছে, গম পাইছে।